10জন মহিলা মিলি আমি এতিয়া ধূপ বনোৱাৰ সিদ্ধান্ত লৈছোঁ। আমাৰ মানে সেইটো নতুন আত্মসহায়ক গোট এতিয়া ৰেজিষ্টাৰ হোৱা নাই বাৰু, ৰেজিষ্টাৰ হোৱা নাই নাজানো বাৰু। আমাৰ আগফালে ঘৰৰ আগফালে মহিলাবিলাক মিলি গোটেইকেইটা মিলি ধূপ বনোৱাৰ সিদ্ধান্ত লৈছোঁ। এতিয়া আজি প্ৰথম এইটো আমাৰ ঘৰত বনাই পোৱা নাই, প্ৰথম এইটো এই যে ওচৰৰ ঘৰতে ধূপবিলাক থৈ দিছোঁ আমি এনেকৈ ৰুমত এনেকৈ বনাইছোঁ বাৰু। আৰু কিছুমান এনেকৈ থৈ দিলোঁ বনাম পিছত, আজি সময় নাই বনোৱাৰ। তাৰপিছত মই অলপ ধূপ চুপ বনাই এইফালে ছোৱালীৰ স্কুল যাব ওলালোঁ। ছোৱালীৰ আজি স্কুলত পেৰেণ্টছ মিটিং আছে বাৰু। তাৰপৰা আহি মই এই যে দুপৰীয়া সাজখিনি বনাম। ভাত ৰঙালাও গুটি পুঁই শাক দি অলপ সৰু মাছ আছে এনেকৈ অলপ তৰকাৰী বনাম আৰু গুটি অলপ ভাজিম এনেকৈ, কোমোৰা দি মাছ ঝোল কৰিম এনেকৈ আৰু বাৰু। দুপৰীয়া সাজখিনি ৰেডি হ'ল, ল'ৰা ছোৱালী স্কুলৰ পৰা আহিল ধুনীয়াকৈ ৰেডি কৰিলোঁ মই। তো তাৰ পিছদিনাৰ ভিডিঅ' বাৰু পুৱাৰ ছোৱালীৰ কাৰণে টিফিন ৰেডি কৰি আছোঁ। ৰুটি কণী ভাজি, কণীখিনি ঝুৰিকৈ ভাজিলোঁ মই। ৰুটি কণী ভাজি আৰু আলু ভাজি এনেকৈ দিম বাৰু স্কুলত টিফিনত। তাই অলপো ভাত খাই নাখায়ে যায় মানে ভাত বনাওঁ ঠিকে দিওঁ তাক নাখায়ে। এক চামুচমান খালে খাল নাখালে নাই এনেকৈ যায় আৰু। সেইকাৰণে ৰুটিখন তাক বেছিকৈ অলপ দিওঁ, মানে নাখায় ইমান তথাপিও দিওঁ আৰু বেছিকৈ। দুকণমানেই খাব আৰু বাকীখিনি ঘূৰি লৈ যাব। ছোৱালী এতিয়া গ'ল, ছোৱালী যোৱাৰ পিছত মই এইফালে যে ফুল তুলি আছোঁ পূজাৰ কাৰণে। এইটো অপৰাজিতাৰ গছ, মানি প্লাণ্ট গছতে, তাৰ ওচৰতে অপৰাজিতাৰ গছ তলৰ পৰা ফুল ছিঙি আছোঁ। তো বগা ফুলৰ গছ, আমাৰ আগফালটো বহুত ভাল লাগে। আমাৰ আগফালে নামঘৰ আছে, এই নাৰিকল গছজোপা ওপৰত তাতে নামঘৰটো আমাৰ হেঁপা পলাই নিজৰ গছৰ ফুলৰ ছিঙি আনি পূজা কৰি আছোঁ বাৰু। এক কাঁহী ফুল ছিঙি আনিলোঁ। পূজাখিনি মোৰ হৈয়ে গ'ল বাৰু। আমি কোৱাৰ্টাৰৰ ঘৰত থাকোঁ দেই, বৰষুণ আহিছে, চৰিয়াত পানী ধৰিছোঁ আমি এনেকৈ।